মই এতিয়া এনেকুৱা এটা জেগাত আছোঁ আহি ডাইৰেক্ট তাতে। নমস্কাৰ গাইজ, আজিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গোৱালপাৰাত, আৰু গোৱালপাৰাত মানে আহিছোঁ যোৱাকালি আহিছোঁ গোৱালপাৰাত। তো কালি বহুত ফুৰিছোঁ। কালি গোৱালপাৰা টাউনখন মানে খোজকাঢ়ি শেষ দিছোঁ টাউনখন ফুৰি কেনে। তো আজিও অলপমান ফুৰিলোঁ, চ' আপোনালোকক দেখাব নোৱাৰিলোঁ টাউনখন। চ' আজি ভাবিছোঁ আপোনালোকক দেখাবৰ কাৰণে এইপিনে গৈ আছোঁ, টাউনত অলপমান গৈ আছোঁ। ইয়াৰ পৰা বেছি দূৰো নহয়, অলপখিনি দেখাম আপোনালোকক। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া বৰ্তমান আছোঁ ফ্ৰেণ্ড এজনৰ ৰুমত, আৰু ৰুমত আহি চাওঁ মানে আজিৰ পৰা কমচে কম 2 বছৰ আগত দেখা হৈছিল ইয়াৰ লগত, তাৰপিছত আৰু দেখা হোৱা নাই। চ' ফাইনেলি আজি ইয়াৰ লগত লগ কৰিলোঁ। চ' কেনেকুৱা খবৰ, কেনেকুৱা? নাই, আহিলোঁ তোমাৰ লগত দেখা কৰিব আহিলোঁ, কাৰণ তো ৰুমৰ পৰা ওলাই দিলোঁ। তো এতিয়া ডাইৰেক্ট যাম আমি ফাৰ্ষ্টত গোৱালপাৰা টাউনত। আৰু মোৰ লগত আৰু এজন ফ্ৰেণ্ড আছে, তো তেওঁকতো চিনাকি কৰি দিয়া নাই, তেওঁক চিনাকি কৰি দিলোঁ, বুজি পাইছে? চ' এয়া আমাৰ ইন্দ্ৰমূল, ইও গোৱালপাৰাত থাকে। চ' আজি ঘৰত যাব, হয় নে নাই? কেনেকুৱা? ভাল লাগিছে আজি কমচে কম 4 মাহ পিছত ঘৰত যাবা, কেনেকুৱা লাগি আছে? বঢ়িয়া লাগিছে। গাইজ, ফাইনেলি আমি গোৱালপাৰা টাউনত আহি গ'লোঁ, আৰু ইয়াত আমাৰ এলেক্সক লগ পালোঁ। এলেক্স, হাই কৈ দিয়া। চ' লগ পাই গ'লোঁ এলেক্সক। আৰু গোৱালপাৰা দুৰ্গা মন্দিৰ হৈছে এইটো চাওক, এইটো হৈছে দুৰ্গা মন্দিৰ গোৱালপাৰা, যিটো ফেমাছ মানে না। আৰু এইটো দুৰ্গা মন্দিৰৰ কাৰণে এই জাগাটোৰ নাম আমি দুৰ্গা মন্দিৰ, আমি নহয় গোটেই মানুহে কয় এইটো জাগাৰ নাম দুৰ্গা মন্দিৰ বুলি। এইটো গোৱালপাৰা নেকি? এইটো আমাৰ গোৱালপাৰা, আৰু এইখিনি ইয়াৰ পৰা আমাৰ টাউনটো আৰম্ভ হ'ব। না, মই মানে মোৰ এনেকুৱা লাগি আছে মই ছয়গাঁৱতে আছোঁ। ছয়গাঁও নেকি? এনেকুৱা লাগি আছে। লাগিবই, কাৰণ মানে আমাৰ ছয়গাঁওখন আজিৰ পৰা কমচে কম 5 বছৰ পিছত এনেকুৱা হ'ব আৰু। এনেকুৱা হ'ব 5 বছৰ পিছত। আৰু কেনেকুৱা কথা। আৰু এই আমাৰ পিছপিনে চাইছে, এইটো হৈছে লাইফ কেয়াৰ হস্পিটেল। এইটো চিটি গাৰ্ড নে? আমাৰ গোৱালপাৰাৰ কেইজনমান ল'ৰা আছে, মানে ক'বলৈ গ'লে গোৱালপাৰাৰ লোকেল হয় 3টা। দেখাই গৈ আছে কোনটো ফেমাছ বেছি দোকানখন। গাইজ, এতিয়া আমি আহিলোঁ অলপমান কাছাৰীঘাটত ফুৰিবৰ কাৰণে। আমাৰ ইউটিউবাৰক লৈ আহিলোঁ দেখাবৰ কাৰণে। ইয়াৰ ভিউ অলপমান চাই যাওক। গোৱালপাৰা আহিছোঁ যদি কাছাৰীঘাটত তো অলপমান ভিউটো চাব লাগিব ন। এইটো কি কাছাৰীঘাট নেকি? এইটো কাছাৰীঘাট কয়। মানে গোৱালপাৰাৰ ফেমাছ জেগা এইখিনি নে? ফেমাছ বুলি নহয়, আৰু এনেই আৰু ভাল লাগে কাছাৰীঘাটটো, ভিউ পইণ্ট আছে অলপ। ভিউ পইণ্টটো দেখাই আছোঁ, তলত নামি লওঁ তাৰপিছত দেখাই আছোঁ। গোৱালপাৰাৰ আৰু এটা ফেমাছ জেগা হৈছে কাছাৰীঘাট, য'ত আমি বৰ্তমান উপস্থিত আছোঁ। কাছাৰীঘাটৰ কিছুমান দৃশ্য আপোনালোকক এতিয়া দেখাম। বহুত ভাল ভিউ, আপোনালোকে আহিব পাৰে যদি গোৱালপাৰাত যদি আহে আপোনালোকে কাছাৰীঘাটত, নিশ্চয় আপোনালোকে আহিব। এনেকুৱা ভিউ আপোনালোকে চাওক, আহি কিনে বহুত মজা ল'ব পাৰি। চাওক এতিয়া তলত যাম আমি, গতিকে তলত গৈ আছোঁ, আৰু তলত যাই কিনে আপোনালোকক দেখাম। এতিয়া এয়া চাওক, ভিউটো দেখাইছে। আমি তলত গৈ আছোঁ, তলত চাওক, ভিউ চাওক, এনেকুৱা ধৰণৰ কাছাৰীঘাট বুলি কয় নাই এলেক্স? কি বুলি কয় নামটো? কাছাৰীঘাট। ফাইনেলি আমি কাছাৰীঘাটত আহি গ'লোঁ। চাব নালাগে, পিছত চাবা। এইটো বাদ দিয়া, এইপিনে ঘূৰি বহা আৰু ভিউটো মানে মজা লোৱা। এইপিনে বহি কেনে কি চাই আছা? এইপিনে
ঠিকে আছে ঠিকে আছে ये बाबूराव का स्टाइल है তো গাইস আজিৰ ভিডিঅ' এইখিনিয়ে তো আৰু অলপখিনি বাকী আছে ভিডিঅ' যদি গোটেই ভিডিঅ' দেখাওঁ তেনেহ'লে বহুত টাইম গুচি যাব চ' আৰু অলপখিনি বাকী আছে তো নেক্সট ভিডিঅ' চাব পাৰিব আৰু নেক্সট ভিডিঅ'ত আদিল হুছেইনৰ ঘৰ চাব পাৰিব যিটো গোৱালপাৰাত অৱস্থিত হলিউডৰ এক্টৰ চাইড এক্টৰ বুলি কয় আদিল হুছেইন তেওঁৰ ঘৰ চাব পাৰিব তো নেক্সট ভিডিঅ'ত বুজি পাইছোঁ তো আজিলৈ এইখিনি বাই বাই